Udise প্লাছ portalot 2024-25 বৰ্ষৰ ষ্টুডেণ্ট আপডেট কেনেকৈ কৰিব মানে প্ৰমোশ্যন কেনেকৈ কৰিব। প্ৰথমতে Udise প্লাছ portalলৈ যাব লাগিব। যোৱাৰ পিছত দেখিবলৈ পাব চিলেক্ট ষ্টেট, ইয়াত চিলেক্ট কৰি ল'লে হ'ল নিজৰ ষ্টেটখন। তাৰপিছত স্কুলৰ ID, পাছৱাৰ্ড, কেপচা মাৰি পেলাই লগ ইন কৰিব লাগিব ষ্টুডেণ্ট মডিউল। লগ ইন কৰাৰ পিছত 2024-25 বৰ্ষটো ওপৰত দেখিবলৈ পাব, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত দেখিবলৈ পাব স্কুল ইনফৰমেশ্যন, সেইটো ক্ল'জ বটমত ক্লিক কৰি দিলেই হ'ল। এইবাৰ দেখিবলৈ পাব প্ৰগ্ৰেশ্যন এক্টিভিটি বুলি ছাইডত লেফ্ট ছাইডত এটা অপশ্যন। প্ৰগ্ৰেশ্যন এক্টিভিটিত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ দেখিবলৈ পাব। তাত আছে প্ৰগ্ৰেশ্যন মডিউল, ভিউ চামাৰি, প্ৰগ্ৰেশ্যন চামাৰি, ছেকশ্যন ৱাইজ আৰু ফাইনেলাইজ প্ৰগ্ৰেশ্যন। এতিয়া আমি যাব লাগিব প্ৰগ্ৰেশ্যন মডিউলত। যোৱাৰ পিছত ওপৰত দেখিবলৈ পাব চিলেক্ট ক্লাছ, চিলেক্ট ছেকশ্যন। ইয়াতে ওপৰৰ ক্লাছৰ পৰা কৰি ল'লে বেছি সুবিধা হয়, গতিকে আমাৰ যিহেতু LP স্কুল আমি ক্লাছ 5ৰ পৰাই কৰিবলৈ লৈছোঁ। গো অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ ষ্টুডেণ্টৰ নামবিলাক দেখিবলৈ পাব। প্ৰতিজন ষ্টুডেণ্টৰ প্ৰগ্ৰেশ্যন ষ্টেটাছ 23-24ত যিহেতু পাছ কৰি ওলাই গৈছে, গতিকে প্ৰমোটেড উইথ এক্সামিনেশ্যন। তাৰপিছত মাৰ্কছ 23-24 বৰ্ষত কিমান মাৰ্কছ পাইছিলে সেইটো পাৰ্চেণ্টেজ ৱাইজত দিব লাগিব। স্কুলত কিমান দিন এটেণ্ডেঞ্চ আছিলে সেইটো দিব লাগিব। মই যিহেতু আগত কেইটামান কৰি থোৱা আছে, এতিয়া মই তলৰ পৰা দেখুৱাওঁ। এই ষ্টুডেণ্টজনৰ মই প্ৰথমতে চিলেক্ট কৰিম প্ৰমোটেড উইথ এক্সামিনেশ্যন। এই ষ্টুডেণ্টজন যিহেতু ওলাই গৈছে, গতিকে সেই অপশ্যনটো ক্লিক কৰিব লাগিব। ষ্টুডেণ্টজনৰ কিমান পাৰ্চেণ্ট পাইছিলে পাৰ্চেণ্টেজটো পাই দিলোঁ। এতিয়া কিমান দিন স্কুলত উপস্থিত আছিল, উপস্থিতিটো মই লিখি দিলোঁ। তাৰপিছত লেফ্ট স্কুল উইথ TC অৰ উইদাউট TC এই অপশ্যনটো দেখিবলৈ পাব, তাত ক্লিক কৰিব লাগিব। ইয়াত যিহেতু ক্লাছ 5ৰ কৰি আছোঁ, গতিকে 6লৈকে প্ৰমোট হৈছে, ক্লাছটো অট'মেটিক আহি গৈছে। ইয়াতে দেখিবলৈ পাব আপডেট পেণ্ডিং বুলি আছে, ইয়াত আপডেট বটমত ক্লিক কৰিব লাগিব। আপডেট বটমত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট ডিটেইলছ আপডেটেড ছাকচেছফুলি, ইয়াত অ'কে কৰিব লাগিব। অ'কে কৰাৰ পিছত ডান হৈ গ'ল দেখিবলৈ পাইছে। এনেকৈ প্ৰতিজন ষ্টুডেণ্টৰে প্ৰতিটো ক্লাছ ৱাইজত কৰাৰ পিছত শেষত দেখিবলৈ পাব ফাইনেলাইজ বুলি অপশ্যন এটা। প্ৰতিটো ক্লাছ কৰাৰ পিছত ক্লাছ ৱাইজত ফাইনেলাইজ কৰিব লাগিব।